মানে আনন্দিত হৈছোঁ আজি মই বহুত ভাল লাগে 2021 চনত প্ৰথম নিৰ্বাচিত হোৱাৰ পিছত যেতিয়া মন্ত্ৰিত্বৰ দায়িত্ব পালোঁ BTC এৰিয়াৰ WPT বিভাগটো মোক দিছিলে এতিয়া নাই কিন্তু এই সময়ত দিছিলে আৰু ৰণজ পেগুৰ লগত কথাটো পাতি ইয়াত গেষ্ট হাউচৰ প্ৰয়োজনীয়তা বহুত আছে সেইকাৰণে 2 কোটি টকা মঞ্জুৰি দিব পাৰিছিলোঁ আৰু 2 কোটি টকা দি প্ৰায় আগতে সম্পূৰ্ণ হৈছিল কিন্তু সৰু সুৰা কামৰ কাৰণে উদ্বোধন কৰিব পৰা নাই ইয়াৰ নিৰ্মাণ কাৰ্য দুই মহলীয়া যেটো বিল্ডিং এটো সম্পূৰ্ণ হৈ গ'ল ইয়াৰ দ্বাৰা দি বহুত পুৰণি যিবিলাক সমস্যাবিলাক আছে এটো দূৰ হ'ল বুলি মই ভাবিছোঁ কাৰণ ইয়াত জিৰণি ঘৰটোৰ প্ৰয়োজন আছে এফালেদি মানস নেশ্যনেল হাইৱে নেশ্যনেল পাৰ্কত বহুত মানুহ আহে ভূটানলৈকে অহা যোৱা হয় নামলাং আৰু কোকলাবাৰী চিমলা এটো ইম্পৰ্টেণ্ট এটা এৰিয়া হৈ আছে বিজনেছ পইণ্ট অফ ভিউ হ'লেও আৰু পৰ্যটকসকলে আহে ইয়াত জিৰণি ল'বৰ কাৰণে কোনো এটা ব্যৱস্থা নাই এতিয়া এইখিনিয়ে যথেষ্ট পূৰণ কৰিছে মই ভাবোঁ কিন্তু ইয়াত যিটো মেনেজমেণ্টৰ কথা এইটো অলপমান ষ্ট্ৰিক্টলি আমি কৰিব লাগিব আৰু যিটো ট্ৰাইবেল গেষ্ট হাউচ ইয়াতে মই যিমান জানো BTC টেক অভাৰ কৰিলে ভাল ট্ৰাইবেল মানে যিটো ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আৰু যদি নকৰে ইয়াত পাব্লিক কমিটিও লাগিব পাব্লিক কমিটিটো চলালে এটা নিয়মত যাব লাগিব মেইনটেনেন্স এক্সপেণ্ডিচাৰ আছে ইলেক্ট্ৰিচিটি এটা আছে তো BTC WPT ডিপাৰ্টমেণ্ট যদি টেক অভাৰ কৰে অট'মেটিকেলি সমস্যা দূৰ হৈ যায় ইয়াত লোকেল MCLৰ দায়িত্ব বহুতখিনি থাকি যায় এই যাতে মানে এনেকুৱা হ'ব নালাগে যে যেনে তেনে ইচ্ছা এনেকৈ ব্যৱহাৰ কৰিব পাব্লিকে আহিব মানুহ যি ইচ্ছা থাকি যাব এনেকুৱা নহয় এটা ছিষ্টেমত চলিব লাগে আৰু এইটো যদি ভালকৈ আমি মেইনটেইন কৰোঁ তেতিয়া ভৱিষ্যতৰ আকৌ 2 মহিলাৰ ঠাইত 2-3 মহলীয়া 4 মহিলা কৰিবৰ এটা সুযোগো পাই যাব আৰু প্ৰথমতে এইখিনি ভালকৈ চলিব লাগে ফাৰ্নিচাৰৰ সমস্যা আছে ফাৰ্নিচাৰটো এটা এডিশ্যনেল বাজেট আমি ছাবমিট কৰিব বিচাৰি আছোঁ WPT ডিপাৰ্টমেণ্টত যিটো WPTৰ প্ৰজেক্ট আছিলে সেইখিনি এতিয়া এষ্টিমেট বনাই আছে তো মই ভাবোঁ ৰেষ্ট হাউচটো মিনিংফুলি ইউজ হওক চবেই ব্যৱহাৰ কৰক ট্ৰাইবেল ৰেষ্ট হাউচ বুলি কোৱা হৈছে কিন্তু অকল ট্ৰাইবেলে ব্যৱহাৰ নকৰে চবেই ব্যৱহাৰ কৰিব সন্মুখত BTC নিৰ্বাচন BPFৰ এজনৰ পিছত এজন নেতা UPPLলৈ আহি আছে এই BPFৰ পৰা UPPLলৈ আহিছে বা বেলেগ দলত গৈছে এইটো এটা নেচাৰেল দিশে বুলি ক'ব লাগিব ইংৰাজীত মানে এটা বস্তু যদি এটা লংজিভিটি থাকে আৰু কাউন্সিলৰ নিচিনা ঠাই 17 বছৰ শাসনৰ পিছত তেওঁলোকে গাদীচ্যুত হৈছে স্বাভাৱিক তেওঁলোকৰ পৰা বহুত ইৰচন আহিব তো নেচাৰেল দিশে নিচিনা UPF আৰু ওপৰত নুঠে যিমানে যি চেষ্টা নকৰক আৰু তেওঁলোকে অলপ দলটো বচাব পাৰিলেহেঁতেন অলপমান চেষ্টা কৰিলে কিন্তু 4টা বছৰত তেওঁলোকে অপজিশ্যনত আছিল তো অপজিশ্যনৰ ভূমিকাটো মানে নকৰিলে তেওঁলোকে হাগ্ৰামা মহিলাৰে কাউন্সিলৰ ছেশ্যনত নবহে লিডাৰে যদি কাউন্সিলৰ ছেশ্যনত নবহে আৰু কাউন্সিলত যদি চৰকাৰৰ কাম কাজৰ ওপৰত সমালোচনা নকৰে প্ৰশ্ন নকৰে তেতিয়া অপজিশ্যন হিচাপে তেওঁলোকৰ ভূমিকা ক'ত এই 4টা বছৰত হাগ্ৰামা মহিলাৰে এবাৰে কাউন্সিলত কৰিছে কেনেকুৱা দল এইটো ৰাহুল গান্ধী বা অটল বিহাৰী বাজপেয়ী বা বহুত প্ৰাইম মিনিষ্টাৰ দেখিলোঁ মনমোহন সিং দেখিলোঁ শাসন কৰিছে 10 বছৰ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হ'ল আজি এতিয়া এই অপজিশ্যন বহিব লগা হ'ল অপজিশ্যনত গৈ পেলাই অপজিশ্যনৰ নিচিনা প্ৰশ্ন কৰিব আৰম্ভ কৰি দিলে আজি আপুনি প্ৰধানমন্ত্ৰী হৈছে চিফ মিনিষ্টাৰ হৈছে বা BTC চিফ হৈছে এইটোৱে আপোনাৰ পাৰ্মানেণ্ট এটা ষ্টেটাছ নহয় আপুনি অপজিশ্যনৰ দায়িত্ব দিছে ৰাইজে অপজিশ্যনৰ দায়িত্বটো ভালকৈ পালন কৰিব সেইটোও নকৰিলে কেনেকৈ দল বাচিব এই UPPLত আহিছে ঠিকে UPPL এনেও মানে নিজে মজবুত হৈ আহি আছিলে আৰু তেওঁলোকে UPPLত ভৱিষ্যত দেখিছে কাৰণ ইয়াত স্থায়ী শান্তিৰ কথা আহি গৈছে সেইকাৰণে BPFৰ এটা দুৰ্দিনত মই বিশেষ এটা নকওঁ আৰু কিন্তু তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে BTCৰ উন্নয়নৰ টকাৰে UPPL দলে BPFৰ নেতা ক্ৰয় কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এইটো কিমান সঁচা এইবিলাকতো চলিয়ে থাকিব এতিয়া মানে যিসকলে আহিছে তেওঁলোকক সোধক কিমান টকা পাইছে তেওঁলোকে হাগ্ৰামা মহিলাৰী নিজেও জানে প্ৰজেক্ট বা স্কিমৰ এগেইনষ্টত যিবিলাক পইচা আহে সেইটো কোনোবা নেতা বা পলিটিকেল পাৰ্টিৰ মানুহ কিনিবৰ কাৰণে খৰচ কৰিব নোৱাৰে আপোনাৰ অডিট
এটা চিষ্টেম আহি যায় এটা চেংচন লাগে এই ক'ত আছে এইটো চিষ্টেম যে পলিটিকেল পাৰ্টি লিডাৰ কিনিবৰ কাৰণে এয়ে দিব এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল চেংচন দিব জানো আমাৰ ৰুলে তেওঁলোকে অভিযোগ উত্থাপন কৰা মতে টকাৰ ৰাজনীতি চলিছে নেকি কিয় টকাৰ ৰাজনীতি চলিব যিবিলাকে আহিছে চব মানে ধনী মানুহে আহিছে পইচা নালাগে তেওঁলোকক আমাৰ হিতেশ বসুমতাৰী কালি জইন কৰিব সিহঁতৰ নিজে ধনী মানুহ ব্যৱসায়িক মানুহ আৰু খাম্পা বৰগীয়াৰী বহুত ধনী মানুহ বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ দল শক্তিশালী হৈ নাথাকিব নেকি এতিয়া মানে বিটিচি নিৰ্বাচনলৈকে থাকিব বাচিব 4-5টা মান আহি যাব পাৰে মই একেবাৰে জিৰ' হৈ যাব বুলি নকওঁ কিন্তু বিপিএফটো ইয়াৰ পিছত আকৌ ধ্বংস হৈ যাব বহুত মানে দলৰ লগত বহুত তেওঁলোকৰ মানুহবিলাকে মাৰ্চ হৈ যাব বিলীন হৈ যাব বিপিএফ নাথাকে এইটো মিছামিছি আশা কৰি লাভ নাই আপোনালোকে এইবাৰ নিজাববীয়াকে খেলিব নে বিজেপিৰ লগত থাকিব এইটো কথা স্পষ্ট বিজেপি আপোনালোকক ল'ব বিজেপি আৰু ইউপিপিএলৰ মাজত এলায়েন্সৰ খেলিলেও এইটো ধৰি লওক যে আমি খুব বেছি ভোট পাবৰ কাৰণে বা শ্বেয়াৰ পাবৰ কাৰণে এলায়েন্স কৰিছোঁ আৰু যদি কৰা নহয় তাতো এটা মিনিং আছে যে হয়তো আমি বেলেগ বেলেগকৈ খেলিলে দুয়োটাও মানে ভাল নাম্বাৰ লৈ আহি পেলাই চৰকাৰ গঠন কৰিম মুঠতে কনক্লুজনটো এইটোৱেই যে ইউপিপিএলৰ নেতৃত্বতে বিজেপি ইউপিপিএল আৰু কোনোবা যদি এলায়েন্সৰ জিকি যায় এটা এলায়েন্সৰ চৰকাৰ যে হ'ব ইয়াত কোনো সন্দেহ নাই এইটো এটা এগ্ৰিড পইণ্ট প্ৰমোদ বৰুৱা আৰু ইউপিপিএলৰ নেতৃত্বতে এলায়েন্স চৰকাৰ হ'ব কিন্তু নিৰ্বাচনটো আমি যদি সুকীয়াকৈ যদি খেলিব লগা হয় তেতিয়া ধৰিব যে গ্ৰাউণ্ড লেভেলত সুকীয়া খেলিলেহে আমাৰ বেছি চিট আহি যাব আৰু যদি এলায়েন্সত খেলিবলৈ যাওঁ তেতিয়া ধৰি ল'ব যে এলায়েন্সটোৱেই বেষ্ট মানে সেইকাৰণে এইটো আমাৰ এলায়েন্সত খেলিলেও সুকীয়া খেলিলেও এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বিটিচিত শক্তিশালী দল হিচাপে অকল ইউপিপিএল আছে ইউপিপিএল নাম্বাৰ 1 ইউপিপিএল নাম্বাৰ 2 নম্বৰত কোন আছে এতিয়া বিপিএফ আছিলে কিন্তু বিপিএফ কিমান তললৈকে গুচি যায় আমি ক'ব নোৱাৰোঁ এতিয়া বিজেপিয়ে অলপমান উঠি আহি আছে কিন্তু বিপিএফটো আমাৰ যথেষ্ট শক্তিশালী আছিল কিন্তু ইমান তললৈকে গুচি গ'ল কিমান তললৈকে যাব এতিয়া ক'ব নোৱাৰি বিজেপিও বেছি শক্তিশালী হ'ব পৰা নাই নেকি এইটো বিজেপিয়ে ক'ব আমাৰ নকওঁ আৰু ঠিক আছে नोंथाङा रेलवे आसाम पुलिस बेंक टेट बायदि सरकारि साख्रि मावनो गोसो दं नामा एबा नोंथाङा बेफोर बायदि साख्रिनि थाखाय थियारि खालामगासिनो दं नामा नोंथाङा रेलवे आसाम पुलिस बेंकिं एसएससी आसाम डाइरेक्ट रिक्रुटमेन्ट टेट बायदिनि आनजादखौ खनले होदोंब्लाबो जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा रेलवे आसाम पुलिस बेंकिं एसएससी आसाम डाइरेक्ट रिक्रुटमेन्ट टेट कम रिक्रुटमेन्ट आनजादनि थाखाय थियारि खालामगासिनो दङब्ला नोंथांनि थाखाय लानानै फैदों मोनसे मोजां रादाब लास्ट ईयर से कोचिंग स्टार्ट किया बट कोचिंग ज्वाइन करने के बाद ही मेरा एग्जाम क्लियर हुआ तो मेरा इस साल 3 एग्जाम का प्री क्लियर हुआ सीएचएसएल का प्री क्लियर हुआ फिर आईपीएस पीओ का मेरा प्री क्लियर हुआ है और सीजीएल का भी मेरा प्री क्लियर हुआ है तो अभी मैं मेंस का प्रिपरेशन कर रहा हूँ क'क्राझार सहरनि आरएनबी रोड वार्ड नम्बर 6 साई बाबा मन्दिर एबा एयारटेल अफिसनि साखाथियाव दङ आईबीटी कोचिंग इन्स्टिट्यूटआ आईबीटी कोचिंग इन्स्टिट्यूटआव बेंकिं एसएससी रेलवेज डिफेन्स टेट आरो गुबुन सरकारि साख्रिफोरनि आनजादनि कोचिं होनाय जायो आरो बेनि मुं थिसननाया दासान्दि सोलिगासिनो दङ आं नाजानाय मेथ्सफोराव उइकफोरमोन ओमफ्राय दा बाहायनाया एसे गोख्रों जाबाय आरो बाहाय सीए क्लासबो जायो माने सामफ्राम कारेन्ट एफेयारफोर जानाय मालामा जानाय जेमा जानाय बेखौ मोनगोन ओमफ्राय रिजनिंफोर इंग्लिश क्लास जाजोबो गासैबो मेरा क्वांट में एक्चुअली खराब था इसलिए मेरा ज़्यादातर एग्जाम में क्वालिफाई नहीं कर पा रहा था और कॉन्फिडेंट भी नहीं था जब से मैंने ज्वाइन किया है तब से मैंने क्वांट पे एक्चुअली अभी मैं क्वांट पे अच्छा हूँ और कर भी पा रहा हूँ तो अभी कॉन्फिडेंट भी हूँ और फैकल्टीज भी बहुत अच्छे हेल्प करते हैं बहुत आईबीटी कोचिंग इन्स्टिट्यूटआव मुं थिसननायनि गोबां मुलाम्फाफोरखौ नोंथाङा मोननो हागोन जेरै ल' कोर्स फीस स्पेशली डेली कारेन्ट अफेयर्स क्लासेस लाइफ टाइम मेंबरशिप कार्ड weekly 5 to 6 days classes, comprehensive study materials, regular online and offline mock test, Make My Exam app, flexible class timings, doubt clearing session. बेफोर गासै सुबिदाफोरखौ नोंथाङा आईबीटी कोचिं इन्स्टिट्यूटआव मोननो हागोन अब्ला थाबैनो मुं थिसनदो आबुङै मिथिनो थाखाय 9387277188 एबा 9101325849 आव सोलाद लानो हागोन